এই উৰণ সেতুখন আমি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গা কৰিছোঁ। আমি সকলোৱে জানো যে কি ধৰণে অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আৰু গ্ৰুপিঙৰ বিৰুদ্ধে হোৱা আন্দোলনত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমবাসীৰ লগত থিয় হৈছিল। हेलो लक्ष्मण है बेटा दे আমাৰ আজিৰ তাৰিখত অসমৰ মূল বিষয়বোৰ আজি কংগ্ৰেছ দল আজি নহয় বহুত আগৰ পৰাই আমি উত্থাপন কৰিছোঁ যে আজি বাক স্বাধীনতাই নাই। আজি কোনোবা সমালোচনা কৰিলেই ফেচবুক একাউণ্ট টুইটাৰ একাউণ্ট ছাছপেণ্ড কৰা যায়, বন্ধ কৰা যায়, অলপ সুধিলেই জেললৈ পঠাই যায়, ধৰ্ণা কৰিলেই পুলিচ আহি যায়। যিখিনি বিষয় এই নতুন মঞ্চ কক্ৰোচ জনতা পাৰ্টি উত্থাপন কৰিছে এইখিনি বিষয় আমি আমাৰ ফালৰ পৰা বহুত আগৰ পৰা আমি কৈ আছোঁ। আমাৰ লুৰিণৰ বডি লেংগুৱেজটো অলপ বদলাব লাগিব। একদম লুৰিণৰ অসম জাতীয় পৰিষদৰ প্ৰতি আমাৰ বহুত ভাল ভাৱ আছে। অসম জাতীয় পৰিষদটোৱে জাতীয়তাবাদৰ কাৰণে, আঞ্চলিকতাবাদৰ কাৰণে বাৰম্বাৰ হাৰি থকাৰ পাছতো তেওঁলোকে এতিয়ালৈকে চাৰেণ্ডাৰ কৰি দিয়ালে। কিন্তু লুৰিণজ্যোতি গগৈয়ে যিধৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব লাগিছিলে সেইটো নকৰাৰ কাৰণে আজি অসম জাতীয় পৰিষদ বিপদত পৰি আছে। আপোনালোকে নিশ্চয় জানে যে তেনেকৈ গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব, মইতো যদি এজনো যদি বিধায়ক নাপালোহেঁতেন, আমাৰতো এজনৰ পৰা দুজন হ'ল, গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে। কিন্তু যদি মোৰ থকাতকৈ যদি কম হ'লহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন, কিন্তু দুৰ্ভাগ্যৰ কথা গৌৰৱ গগৈ বডি লেংগুৱেজ এতিয়াও চেঞ্জ হোৱা নাই। কিন্তু দুৰ্ভাগ্যৰ কথা হাজাৰ হাজাৰ লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে বিচাৰি আছে যে বিজেপিক আমি হটাওঁ, কিন্তু লাখ লাখ কংগ্ৰেছ কৰ্মীৰ প্ৰতি শ্ৰদ্ধা জনাই গৌৰৱ গগৈ পদত্যাগ কৰাৰ প্ৰথম কাম হ'ল এটা।